নমস্কাৰ, মই মৌ শইকীয়া। আজি ভিডিঅ'টো বহি থকাৰ পৰা আৰম্ভ কৰিলোঁ। যিহেতু আজি ইমান গৰম পৰিছে, বাহিৰতে বহিছিলোঁ। এফালে আকৌ লগৰজনী আকৌ সকাম আছে, তালৈও মাতিছিলে। নগলেও ইফালে বেয়া পাব, সেইফালে ওলাই আছোঁ, লগৰজনী আহিলে যাম। এফালে আকৌ লগৰজনী আহি পালেহি, মই এইফালে যাব ওলালোঁ। ব'লকচোন চাওঁ আজি ব্লগটো। সকামত গৈ কি কৰিম, কাক লগ পাম দেখাইছোঁ ব'লক। গাইছ, এইফালে সকাম আহি পাই গ'লোহি। সেইফালে ইমান ৰ'দ দিছে, যাবলৈ মনেই যোৱা নাই। লগৰজনী আৰু মই বাহিৰতে বহিলোঁ। এইফালে এজনী আমাৰ পৰিণা, মোৰ লগৰ, তাইও সৰুকৈ এটা ইউটিউব একাউণ্ট আছে দেই। সকাম খাবলৈ শুই আছোঁ। এইফালে আমাৰ এজনী শুই আছে, কাম চাম কৰা নাই, এজনী মোবাইল মেল। ইমান কাম আছে, কেলে মোবাইল টিপি আছা ঐ? এইফালে আকৌ এজনী ক'ব তেখেতৰ মানে সৰুকৈ এটা ইউটিউব চেনেল আছে, সকলোৱে গাইছ চাব দেই। মোবাইলৰ কাৰণে মানে মাৰপিট হৈ গৈছে, এইফালে এজনীক মাৰিলে থাপৰ। গাইছ কাৰেণ্টটো গুচি গ'ল। যিমান গৰম পৰিছে সিমানে কাৰেণ্টটো গৈছে। এইফালে আমাক খাবলৈ মাতিলে, আমি খাবলৈও বহিলোঁ। একদম খোৱাৰ আবুৱা মাইকীজনী দেই। এইফালে কি কৰিছে ব'লক চাওঁ ভিডিঅ'টো। খোৱা এতিয়া মানুহে আমাৰ গাঁৱৰ তাত মানে বহুত আইটেম কৰিছিলে। মই মানে কিছুমান চব্জি নাখাওঁ, এনেকৈ ভাত খালোঁ। আজিলে মোৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ কোন কোন জেগাৰ পৰা চাই মোক কমেণ্ট কৰি জনাবচোন দেই।